পুৱাই আহিলোঁ মন্দিৰত এখন মানুহে নাই আজি যাত্ৰা ইয়াতে সেৱা এটা কৰি পেলাই যোৱাই ভাল হ'ব ৰাস্তাত যোৱাই হ'ব মন্দিৰটো খোলা নাই আজি এই তুলসী তলত সেৱা কৰিয়ে যাব যাত্ৰা ভালেই হয় নাই ইমান কি ইয়াতে আমাৰ মানুহ চানুহ নাহে আৰু এটা ভিক্ষা বজা পইচাই দি যাওঁ অলপমান বহি চাওঁ ৰচোন মানুহ চানুহ আহে নেকি যি দেখছো আজি মানুহ নাহিবই নেকি ইমান দেৰি ক'লে অহাই নাই ভোগ মাৰা যাব এতিয়া ভোগ চোগ নপৰিব মই ভিক্ষাৰ পইচাও নাপাওঁ ৰাস্তাত যোৱাই ভাল হ'ব আজি এই কিন্তু ধুনীয়া জেগা ৰ ইয়াতে মানুহ ধুনীয়া আহি থাকে ইয়াতে বহি যাব ভিক্ষা পাব লাগে আহিব লাগে ইয়াতে মানুহ ভাল ভিক্ষা পাব লাগিব শনিবাৰো এটা মক্কে লাগি আছে ৰ ইয়াত ৰাখি পইচা ল'ব লাগিব দাদা ৰখ এই কিবা এটা দি যাওক পইচা দি যাওক কিয় লাগে ভিক্ষা পইচা দি কৰি খাব নোৱাৰা মোৰ একদম অৱস্থা বেয়া কি ইমান বেয়া তই হাজিৰা কৰিলে ৰ'ব হাজিৰা কৰিব নোৱাৰোঁ মই দিয়কে তহঁতৰ দৰে চলিত মই গুৱাহাটীতো ভিক্ষা নেদাওঁ এনেকৈ নাই ভিক্ষা কৰি থকা চলি দিয়ক কিবা এটা কাম কৰি আৰু খাব নোৱাৰা এনেই মই আজি যাত্ৰা বেয়া কৰিলোঁ এই ভিখাৰীটোক পইচা খুজিয়ে মই আজি দিনটোৱে বেয়া হৈ গ'ল ক'ৰ পৰা আহিবা এই ভিখাৰীগিলা আৰু এটা মক্কেল হৈছে ইয়াক ৰাখি চাওঁ ৰ এই নাই কিবা এটা দে ঐ দাদা ৰখকচোন ভাই কিবা এটা দি না ভাই কিবা লাগে নেকি তোক ভাই মই কিবা নালাগিলে ইয়াতে বেপাৰা ছাগলৰ দৰে বেয়া কৰি থাকিলে হয় নেকি পিছে নামটো কি তোৰ কিয় মোৰ নাম চলমান খান তই নাম চাই পইচা দিবি নেকি মোক চলমান খান তই কোনটো এংগলৰ পৰা চলমান খান চলমান খান হ'বলৈ এংগুল লাগে নেকি বাইচেপ হ'লেই হ'ল চাবি নেকি মোৰ বাইচেপ হ'ব দে নাচাওঁ তোৰ বাইচেপ কেলা তই চিনেমা কেইখন কৰছা পালো সেইটো কো মই চিনেমা তোক কৈছোঁ তই কেইখন চিনেমা কৰিলি তই তালৈ মই যদি হিচাপ কৰিব লাগে মই এতিয়া বুলি এখনো চিনেমা কৰা নাই তোৰ লগত থাকিলে মই মাথা গৰম হ'ব লৈ 10 টকা 10 টকা 10 টকাত আজিকালি কি পায় এক পেকেট নিমখৰ দাম 12 টকা এনা কথা কিমান লাগে নহ'লে তো বেছি নালাগে 500 মান দি যা 500 কেলা পাগল নেকি তই পাগল নহয় মই ভিখাৰী পাগলে পইচা খোজে নেকি কি 10 টকাটো নালকে যদি লৈ যা আৰু এই ক'ত যা 10 টকাটো দি যা কি 10 টকাই লাগা হ'ল না এতিয়া তোক হেল্ল' চালা চলমান খান নাম কয় 10 টকা বলিউডৰ এক্টৰ না টপ মাৰছি এইবিলাক সাউথৰ এক্টৰৰ নাম ক'ব লাগিব 2000 years later বহুত মানুহ চলাচল কৰে ইয়াতে ভিক্ষা কৰিলে বেছি পাম নেকি এটা মক্কেল দেখা পাইছোৱে ৰ তাৰপৰা ল'ব লাগে ভাই ৰখচোন কিবা এটা দি দেচোন ভাই তই ভিক্ষাৰী নেকি এইটো হ'ল চবৰে হয় মই এনে দেখাত মুকেশ আম্বানী এনে পায় কিন্তু মই ভিক্ষাৰীয়ে দে পিছে তোৰ নামটো কি তোৰ বাৰু যিটি নাম কৈছিলোঁ এইবিলাক অলপ ভাল নাম ক'ব লাগিব ৰ তেতিয়াহে কিবা এটা মোৰ নাম হে মানে কি তোৰ নাম হেই নেকি ইয়াৰ মোক চিনি পোৱা নাই নেকি মই ৰজনীকান্ত হয় ৰ কি ৰজনীকান্ত কি চাই আছা তই নহয় ৰ চাইছোঁ ৰ অসমত আছোঁ না চেন্নাইত আছোঁ নামটো শুনি লাগে না অসমত থকা যে কি দেখাইছে তাতে লোকেশ্যনত অসমেই দেখাইছোঁ
দে এতিয়া কিবা এটা মিলাকে দি তাকে নহয় তোৰ আজি লাগে ভাল মই ভিক্ষাৰীয়ে বিচাৰি আছিলোঁ কিতাম বাজৱা মানে ধাৰেশ্বৰ মন্দিৰৰ শপত খাইছিলোঁ যদি চাকৰি পাওঁ দৰমহাৰ প্ৰথম দৰমহাটো মই ভিক্ষাৰী এটাক দিম তোক আজি পাই গ'লোঁ ভালেই হ'ল এই লো 50,000 মই আজি প্ৰথম দৰমহা পাইছোঁ অ' ভাই 50,000 তই মোৰ মতে মানুহ নহয় তই ভগৱান 50,000 দিলোঁ তই শুন আজিৰ পৰা ভিক্ষা চিক্ষা খুজি নাথাকিবি কিবা বিজনেছ ষ্টাৰ্ট কৰিবি শুনছান নাই এখন মই যাই থাকোঁ সপোন দেখি আছোঁ নেকি মই চাউথৰ চিনেমাৰ হিৰোৰ নাম লোৱাই পইচা 50,000 দি গ'ল নেকি সেইকাৰণে চাউথৰ চিনেমা হিট মাৰে কিবা এটা নতুন বিজনেছৰো মাথা মাৰিব লাগে এই পইচা দি অ' কলিতা হা হ'ব নে কিয়া ফল আজি এই ভাই বহুত নিলো ভাই তাকেতো হ'বই আজি এই ৰ'দখনত নৰিতো আৰু ইমান এই ককাইদেউ হ'ব বোলা ককাইদেউৰ বয়স 50 বছৰ হৈছে শক্তি ক'ত আছে সি শক্তি মানে সি পিয়ৰ গাখীৰ খায় না পিয়ৰ তোমাৰ এখানে যাই কিনে হোৱা চাউলৰ ভাত খেতিও খাব, কৰে, খেতিও খেতিও কৰে ঘৰৰে এই- উৱা চাউল অপা আছে লগেদি খায় সি পিয়ৰ বস্তু খাই থাকে না ইটানে খালা আমি এখানে যাই কিনে কি খাওঁ আমি আকৌ খাব নাপাওঁ ইটানে সি কি যাই কিনে খাইছে গাখীৰ খাব পানী দিয়া ভাত দি কাটছি ধুনীয়াকে তাতে আৰু হোৱা চাউলৰ ভাত এই লগেদি খাইছে আৰু লগেদি কিমান খাব। গাছ কাটছি দেখা নাই বা সেইগিলা মানে আমি আৰু গোটেই কৰি যাব লাগিব এই উপায় নাই আৰু। কি কৰবা উল্টা হা জীৱনটো এনেকে যাব নেকি জীৱনটো এনেকেই যাব আই তাতে সি আৰু তাতে ঘৰৰ ৰখিও আছে কিয় আছে এইবিলাকে নাই পোৱাৰ লগে লগে চাহ দিব আমাৰ আপোনাই দিয়া দাইটি খৰিখিনি ৰ'দত মেলি যাওঁ নেকি দি ৰ'দত দি থাক ক'ত আছ নাই অ' কলিতা হোৱা নাই ৰ'বা হা এই ৰ'দত নৰি দিয়া এই মালিকে বহুত কাম দিছি ভালৰ সিও ভাল ইমান খৰি কাটবা লাগে না আৰু সি এই ৰ'দত 50 বছৰ হ'ব পাৰে কিন্তু ডেকা কালত তেতিয়াও আছে আচৰিত কি ক'বা ঐ চোৱাৰহঁত তহঁতে কি কথা পাতি আছা গধূলা হ'লে তহঁতক এটো লাগব ইটা হ'লে আকৌ কাম কৰিব পৰা নাই তহঁতে কামত লাগ জল্দি ঐ ককাইদেউ হ'ব অলপ ৰেষ্ট লওঁ হা কিন্তু বস্ত কৈ এই ৰ'দখনত হ'ব হা অলপ ৰেষ্ট লওঁ হা হ'ল কিয় নৰি না কাম কামকে মন লৈছে দিয়া বহি লওঁ অলপ চলি পলি নাই দিয়া অলপ। টিভি এটা আছে চাদা আছে নেকি ককাইদেউ আপোনাৰ লগত নাই চাধা নাই জানাই যদি চিখৰে খাব লাগব অলপ দিয়া চিখতটোৱে চিখৰে অলপ খাওঁ দিয়া চিখৰে খাওঁ দিয়া পইচা হ'ব কাৰ কাৰণে আজি আছে চলি পলি নাই আৰে ৰ'দখনত নৰিতো আৰু ইমান পইচা বয়স হৈছে চিখৰ বস্তু কম বস্তু নহয় দেই কিন্তু এইটো বস্তু থাকলে আৰু লগত এটা লগ থকা হেন লাগে গালি আকালা নহয় আৰু আকালা নহয় গালি দিব কালা অনুভৱটো নহয় চিখৰটো গালি নেদে ভন্যৰে হতে চিকৰ খা আৰু নিজে ইনকাম কৰি নাই খাই ভাই আছো আমাৰ। আৰু কি আৰু গালি দিব ভবিষ্কাৰ আপাৰ বোলে চাকৰি হ'লে চাকৰি হ'ল আৰ্মিত আৰু গোপাল দাৰ আপাৰো বোলে চাকৰি হৈছে দাস অলপ দিয়া কম হয় শুনছা না নাই ভাইটি তুমি মই নাখাওঁ দিয়ক মই তামোল খাম অ' ভাই হাজিৰা কৰি আছা নেকি কামে কৰি আছো ৰ তাই গাছ কাটি শেষ দিলো দেখা নাই সেই মাথা দেখছো ৰ ইয়াতে ধুনীয়াৰ গাছ আছিল তহঁতে গোটেই কাটি শেষ দিলি পিছে হাজিৰা কিমান দেই তহঁতক তোক কিয় লাগে ভিখাৰী এটা আমি কিমান হাজিৰা পাওঁ সেইটো আমাৰ কথা আমাৰ বেছি নহয় মালিকে যিমান দিব লাগে দেচোন ক কিমান পা পাওঁ আৰু 300-350 মান দিনত দিনটো ইমান কষ্ট কৰি মাত্ৰ 300 টকা হাজিৰা পা তহঁতে মোৰ আণ্ডাৰত কাম কৰবি নেকি তই নিজে ভিক্ষাৰী তই আমাক কি কাম দিবি আমাক আমাৰ কাম কৰবা দি ভাই এই যা ভাই যা তই নিজৰ জেগাত যা তহঁতক মই 500কে দিম বিশ্বাস যদি হোৱা নাই 10,000 টকা এডভান্স ল হ কি ভাইহঁত পাৰি কৰবা আৰু হাজাৰ দুখন এডভান্সো দিলা দেখোন কি কৰছোন ডেইলি হাজিৰা কিমানকে দে ডেইলি 500কে দিম কিন্তু কামবোৰতো বুজাব লাগিব না মই কৈ আছো দে কামটো বুজি নেকি
দে ভাই কামটো বুজি পালি না বুজি পালো এতিয়া কালিৰ পৰা লাগি যাব লাগিব কালিৰ পৰাই লাগি যাম মই 500 টকাকে হাজিৰা দিম এটাক ঠিক আছে দে 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 হ'ব দে জয় তা দাইদি ঘৰা কৰি যাও আৰু গধূলা হাজিৰাটো দিবি এই মক্কেল এটা আহিছে হৰি হৰি নিবনুৱা সমস্যা ইমান বৃদ্ধি পাইছে ইমান ভিক্ষাৰী আজি এই মোৰ তাতে পইচা নাই মোৰ তাতে চাকৰি গেল আজি মক্কেল এটা আহিছিল তাৰ পৰা ল'ব লাগিল बाबा का नाम पे कुछ दे दे भाई बाबा का नाम पे कुछ दे दे তই ভিক্ষাই খুজি আছা তোক মই বিজনেছ কৰিব দিছিলোঁ পইচা মই বিজনেছে কৰি আছো ভাই কি বিজনেছ কৰিছা তই এই পথাৰখন দেখছা এই পথাৰখন চাই ল গলি চকু যায় চব মৰে গোটাই তোক 50,000 টকা দি গৈছিলোঁ তই ইমান মাটি কেনেকৈ কিনিলি 50,000 টকা দি মেইন বিজনেছ মোৰ বেলেগ কি নহ'লি তোৰ মেইন বিজনেছ এই ৰাস্তা দি আহোঁতে যিমান ভিখাৰী দেখছা চব মৰে ভিখাৰী মোৰ টোটেল 2000 ভিখাৰী আছে অসমত ভিখাৰীৰ বেপাৰ তই কি আৰু ভিখাৰী বেপাৰ ষ্টাৰ্ট কৰা কৰিলি নেকি পিছে তোৰ চাকৰিটো ঠিকে আছে না নাই ঐ মোৰ চাকৰিটো গৈছি কাম বিচাৰি আছোঁ কিবা কাম চাম হ'ব নেকি কাম আৰু কিয় নহ'ব এই ল বাতিটো ল এনেই তোক বুলিহে কামটো দিছোঁ মোৰ এনেই মাহত 100টা কেণ্ডিডেট হেৰি কৰোঁ চিলেক্ট কৰোঁ 1000টা মানে এপ্লাই কৰে তোক বুলি মই দিছোঁ এই তই সেইখিনি জেগাত যাবি তাতে বহি যাবি সেই লোকেশ্যনটোত দুনিয়াৰ মানুহ হয় তই মোক মাহে মাহে পইচা দিবি তোক মই হাজিৰা চিষ্টেমত ৰাখি দিম যা যা ঐ ভাই নামটো কি তোৰ মোৰ নাম আল্লু অৰ্জুন হ'ব দে চাওঁ 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 যাতে আমাৰতো লৈ ঘূৰি আছ চাধা নাই আছোঁ দিয়ক অলপ খাৱা আৰু কেনে কৰা দি অলপ ভাল কৰি আজি হোৱা নাইছিল গৈ আছোঁ আৰু তহঁতে মেল এটা মেল বঢ়িয়া হৈছে